আজি আপোনালোকৰ বাবে এটা খুব বিশেষ খবৰ লৈ আহিছো। আপোনালোকৰ যদি কৰোনা ভাইৰাছত ক্ষতিগ্ৰস্ত হৈছিলে 2021-2022 চনত তেনেহলে চৰকাৰৰ তৰফৰ পৰা এতিয়া আপোনালোকক প্ৰদান কৰিব 50,000 টকাকৈ। তো বন্ধু-বান্ধৱীসকল কোনবিলাক পৰিয়ালে এই 50,000 টকাটো পাব, কেনেকৈ এপ্লাই কৰিব, সকলোবোৰৰ বিষয়তে আজি মই কম। আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি ভিডিঅ'টো লাইক এটা কৰা নাই, লাইক এটা কৰিব, লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই, চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে। তো বন্ধু-বান্ধৱীসকল কৰোনা ভাইৰাছত যিসকল লোকৰ নেকি ক্ষতিগ্ৰস্ত হৈছিলে তেওঁলোকক আমাৰ অসম চৰকাৰে এতিয়া 50,000 টকাকৈ দিয়াৰ এটা ব্যৱস্থা কৰিছে। সকল পৰিয়ালৰ নেকি কোনোবা মানুহ কৰোনা ভাইৰাছত আক্ৰান্ত হৈ ঢুকাইছিলে তো তেওঁলোকক চৰকাৰে এই 50,000 টকাটো প্ৰদান কৰিব আৰু তেওঁলোকে আবেদন কৰিব লাগিব অনলাইনৰ জৰিয়তে। অনলাইনৰ জৰিয়তে আবেদন কৰিবলৈ হলে cmcovidsupport.assam.gov.in এই ৱেবছাইটটোত গৈ সকলো আবেদন কৰিব লাগিব যিসকলে পৰিয়ালত নেকি কোনোবা মানুহ ঢুকাইছিলে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ। বন্ধু-বান্ধৱীসকল আবেদন কৰিবৰ কাৰণে কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হ'ব। সেইসমূহ ডকুমেণ্ট হৈছে যিজন ব্যক্তি কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে তেখেতে যে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছিলে তাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। লগতে যিজন ব্যক্তিয়ে এই পইচাটোৰ বাবে আবেদন কৰিব সেই ব্যক্তিজনৰ লগত ৰিলেশ্যন কি তাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। ধৰি লওক কোনোবা এজন মানুহ মৰিছে, তেখেতৰ ল'ৰা বা ছোৱালীয়ে আবেদন কৰিব বিচাৰিছে 50,000 টকাটো পাবৰ কাৰণে, তো তেওঁ যে ল'ৰা বা ছোৱালী হয় তাৰ প্ৰমাণপত্ৰ দি আবেদন কৰিব লাগিব। আৰু লগতে তেখেতে কৰোনা পজিটিভত যে মৃত্যু হৈছে তাৰো প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব, তেতিয়াহে সেই 50,000 টকাটো পাব। নহ'লেতো বহু লোক মৃত্যুৰ মুখত পৰিছিলে নহয় জানো। তো সকলোকে নিদিয়ে, যিসকলৰ ঘৰত নেকি কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৰিছে তেওঁলোককে সেই 50,000 টকাটো দিব বুলি ঘোষণা কৰিছে। তো বন্ধু-বান্ধৱীসকল আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে বা আপোনালোকৰ পৰিয়ালতো যদি কোনোবা এনেধৰণৰ পজিটিভত মৃত্যু হৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। চৰকাৰৰ তৰফৰ পৰা এককালীন সাহায্য হিচাপে এই 50,000 টকাটো আগবঢ়োৱা হ'ব। তো বন্ধু-বান্ধৱীসকল আপোনালোকৰ ওচৰে পাজৰে বা পৰিয়ালত কোনোবা ঢুকাইছিলে নেকি কমেণ্ট কৰি জনাব। তো আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। পুনৰ এনেধৰণৰ ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।